हेलो फ्रेंड्स मैं प्रभाकर अपनी चाই আছে মোৰ ইউটিউব চেনেল আসাম টেক ইনফৰমেশ্যন আজি মই কম কেনেকৈ আপোনালোকে কোনো এটা ভিডিঅ'ৰ বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰিব ভিডিঅ'টো শেষলৈ চাই থাকিব মই সুন্দৰভাৱে আপোনালোকক বুজাই দিম সো যদিহে চেনেলটো নতুন আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু লগতে থকা ঘণ্টাটো ক্লিক কৰক बैकग्राउंड चेंज करार कारण आपुनी काइनमास्टर एप तो इन्स्टल करी लब और तक इन्स्टल करी ओपेन करी एमटी प्रोजेक्टत যাব एमटी प्रोजेक्टत जोৱাৰ পিছত আপোনাক এনেকৈ এটা স্ক্ৰিন ওপেন হ'ব তাতে মিডিয়া ব্ৰাউজাৰত যাব এটা ব্যাকগ্ৰাউণ্ড সিলেক্ট কৰি লব যিকোনো এটা ব্যাকগ্ৰাউণ্ড সিলেক্ট কৰি ললে হল মই এটো সিলেক্ট কৰি লৈছো नेक्स्ट लेयारत যাব लेयारत যোৱাৰ পিছত ভিডিওছত যাব ভিডিওছত যোৱাৰ পিছত ইয়াৰ পৰা আপুনি কোনটো ভিডিওৰ ব্যাকগ্ৰাউণ্ড চেঞ্জ কৰিব হেতু সিলেক্ট কৰি লব মই এটো এটা ভিডিও সিলেক্ট কৰি লৈছো এছত নেক্সট তলৰ পিনে চাব ক্ৰোমা কিৰ এটা অপচন থাকিব সেই অপচনটোত ক্লিক কৰিব ক্লিক কৰি এনেবল কৰি দিব এনেবল কৰি দিয়াৰ লগে লগে আপনার গ্रीन स्क्रीन तो আপনার ভিডিওটোৰ ব্যাকগ্রাউন্ড তো চেঞ্জ হৈ যাব ব্যাকগ্রাউন্ড তো চেঞ্জ কৰাৰ পিছত মই তো অলপ বঢ়াইলো এটো মই এক্সপোর্ট কৰি দিম এতিয়া সেভ কৰি দিম সেভ কৰাৰ কাৰণে ইয়াতে শেয়াৰৰ অপচনত যাব सेव टू गैलरी हाई डेफिनेशन मैं सेव कर लम ये अलग टाइम लब सो मैं भिडिओ तो पॉज कर दी मोर भिडिओ तो एक्सपोर्टिंग हो सेव हो गई गैलरी इतना मैं गैलरी ओपेन कर चाम এইটো মোৰ নিউ ভিডিওটো যোনটো মই এতিয়া সেভ কৰিছো চাইলো কেনেকৈ হৈছে চালে কি ধুনীয়াকৈ ব্যাকগ্ৰাউণ্ডটো চেঞ্জ হৈ গৈছে একো প্ৰবলেম দিয়া নাই ইয়াত তো ভিডিওটো ভাল লাগিল লাইক কৰি দিব আৰু যাতে আৰু মানুহে শিকিব পাৰে এই ভিডিওটো শেয়াৰ কৰি দিব পাৰিলে আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।